হেল্ল' অসম ভাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি আপোনালোকৰ মাজত লৈ আহিছোঁ নইজ টু ব্লুটুথ হেডফোন আৰু ইয়াৰ বিষয়ে ক'ম আৰু এই ভিডিঅ'ত এইটো আনবক্স কৰি দেখুৱাম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. এই হেডফোনৰ বিষয়ে কওঁ যদি এই হেডফোনত আপোনালোকে এবাৰ চাৰ্জ দিলে 50 ঘণ্টা যাব আৰু ট্ৰু বাছ সাপোৰ্ট আছে আপোনালোকে MP3ৰ আনন্দ ল'ব পাৰিব আৰু আপোনালোকে এই হেডফোনটো টাইপ C ডেটা কেবল দি চাৰ্জ দিব পাৰিব আৰু এই হেডফোনটো গেমিং হেডফোন হয় 45 ms লো লেটেন্সি সাপোৰ্ট আছে আৰু এই হেডফোনটো পানীত পৰিলেও একো নহয় এইটো হেডফোন IPX5 ওয়াটাৰ ৰেজিস্ট্যান্ট আছে এই হেডফোনটো আপোনালোকে চাৰিভাগে শুনিব পাৰিব মেমৰি লগাই শুনিব পাৰিব আৰু অক্স কেবল লগাই শুনিব পাৰিব আৰু ব্লুটুথৰ দ্বাৰা শুনিব পাৰিব আৰু FM ৰেডিঅ' বজাব পাৰিব আহক বক্সটো খুলি চাওঁ ভিতৰত কি ওলাই এয়া হেডফোনটো খুলি আছো চাওঁ ভিতৰৰ পৰা কি ওলাই এয়া হেডফোনটো আপোনালোকে চাব পাৰে এয়া ইয়াত অক্স লগাব পাৰিব টাইপ C চাৰ্জাৰ দি চাৰ্জ দিব পাৰিব আৰু ব্লুটুথে শুনিব পাৰিব আৰু মেমৰি লগাব পাৰিব ভলিউম আপ ডাউন কৰিব পাৰিব আৰু FM ৰেডিঅ' শুনিব পাৰিব আপোনালোকে এই হেডফোন দি লগত চাও আৰু কি আছে এয়া টাইপ C ডেটা কেবল আছে লগত চাৰ্জ দিব কাৰণে আৰু এয়া অক্স কেবল দিছে 3.5 mm জেক আৰু ইয়াত ওয়াৰেন্টি কাৰ্ড আছে 1 বছৰৰ ওয়াৰেন্টি আছে এই হেডফোনটো আৰু ষ্টিকাৰ কেইটামান দিছে এইকিটা বস্তু আছে লগত এইটো ভিডিঅ'ত আপোনালোকক মই এই হেডফোনৰ বিষয়ে কৈছো আৰু আনবক্স কৰি দেখাইছো আৰু এটা ভিডিঅ'ত মই এই হেডফোনটো চলাই কম সাউন্ড কোৱালিটি কেনেকুৱা আৰু কেনেকুৱা বেটাৰি চাৰ্জ যায় ইয়াতে ভিডিঅ'টো সামৰিছো যদি এই ভিডিঅ'টো ভাল হৈছে তেনেহ'লে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব ইয়াতে ভিডিঅ'টো সামৰিছো আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ